একবাৰ ঘৰৰ ৰাতিপুৱা মানে যেন বজাৰ লাগিছে। হাই ফ্ৰেণ্ডছ, ৰাতিপুৱা উঠিয়ে দেখিলো মাকে কিটচেনত কাম কৰি আছে। কেৰাহীৰ শব্দ মানে ভয়ানক। কিটচেনত যুদ্ধ চলিছে যেন আছাম মাষ্টাৰ চেফ। আৰু ইফালে ৰাণীয়ে নতুন কাম আৰম্ভ কৰিছে যেন ঘৰৰ ডেকৰ আৰ্টিষ্ট। তাৰ পিছত মই চাহ খাওঁ বুলি ভাবিয়ে কিটচেনত গৈ দেখিলো চেনি নাই। তাৰ পিছত মই আহি ঘৰৰ কামত লাগিলো। ঘৰৰ কাম কৰি কৰি মই ভাবি আছিলো মোৰ জীৱনত শান্তিটো নায়ে, লগত লাকো নাই। আপোনালোকৰ লগত এনেকুৱা হয়নে? কমেন্ট কৰি জনাব। কাম কৰি অলপ বাহিৰলৈ ওলাই আহিলো। আহিয়ে মই মোৰ ভিউৱাৰ্ছ কেইটাক লগ পালো। লগ পায়ে মই সিহঁতক এটা চেলেঞ্জ দিলো। এইটো যদি ফাটা পৰা এই 2 পেকেট দিম। দে লোৱা। এনেকে লৈ কিনে এইটো হাত যে এইটো ঠাপকে মাৰিব লাগিব। মাৰা একবাৰ। মাৰা ধুনীয়া ফাটা পাৰে আহিছে। 20 টকা পাব, 20 টকা। মাৰা। ঘুচা নাই থাপৰা মাৰি পাচ্ছে নাই।